নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। আজি DSCৰ ফালৰ পৰা পুনৰ এখন ৰিভেৰিফিকেশ্যনৰ নতুন লিষ্ট আহিছে। আচলতে চিন্তা কৰিবলগীয়া একো বিশেষ কাৰণ নাই। তেওঁলোকৰ চাগে ভুলবশতঃ কেইজনমান কেণ্ডিডেটৰ নাম চাগে সন্নিৱিষ্ট কৰিবলৈ থাকি গৈছিলে। সেইবাবে তেওঁলোকে এখন এডিশ্যনেল ৰিভেৰিফিকেশ্যন লিষ্ট প্ৰকাশ কৰিছে, য'ত তেওঁলোকে 9জন কেণ্ডিডেটৰ নাম অন্তৰ্ভুক্ত কৰিছে। মই এই তালিকাখন মোৰ চেনেলত দি দিছোঁ, আপোনালোকে চাই ল'ব পাৰিব আৰু DSCৰ অফিচিয়েল ৱেবছাইটত গৈও আপোনালোকে লিষ্টখন চাবগৈ পাৰে। 9জন কেণ্ডিডেটৰ নাম দি পেলাই তেওঁলোকে এখন এডিশ্যনেল ৰিভেৰিফিকেশ্যন লিষ্ট আজি পুনৰ আকৌ পাব্লিছ কৰিছে। এইখন যিখন এডিশ্যনেল ৰিভেৰিফিকেশ্যন লিষ্ট তেওঁলোকে প্ৰকাশ কৰিছে, এইখন গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত প্ৰকাশ কৰিছে। গতিকে আপোনালোক সকলোৱে এবাৰ চাব, কিজানি আপোনালোকৰ নাম তাত অন্তৰ্ভুক্ত হৈ আছে। গতিকে এবাৰ সকলোৱে চাই লোৱাটো আপোনালোকৰ বাবে অতি জৰুৰী। এতিয়া আহোঁ আজিৰ মূল কথাখিনিৰ মাজলৈ। এতিয়া আমাৰ সদ্যহতে যি টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্ট সম্পূৰ্ণ হৈ গ'ল আৰু ADRE পৰীক্ষাসমূহ হৈ গ'ল। যোৱাকালি নে তাৰ আগদিনাখন DSSৰ পৰীক্ষাৰ ৰিজাল্ট দিলে। এতিয়া যিসকলে উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল বা যিসকলে চাকৰি পাব তেওঁলোকৰ কথা মই বাদ দিছোঁ, কিন্তু এতিয়া যিসকলে উত্তীৰ্ণ হ'বলৈ সক্ষম নহ'ল বা চাকৰি পাবলৈ সক্ষম নহ'ল তেওঁলোকে আচলতে এতিয়া কি কৰিব? তেওঁলোক এতিয়া এইটো সময় আচলতে তেওঁলোকৰ বাবে অতি গুৰুত্বপূৰ্ণ সময় আৰু এই সময়খিনিতেই আচলতে বহুতো শিক্ষাৰ্থীয়ে বা বহুতো ব্যক্তিয়ে জীৱনৰ কিছুমান সিদ্ধান্ত লয় যে তেওঁ পুনৰ পঢ়িব নে তেওঁ বেলেগ কিবা কামত নিজকে নিয়োজিত কৰিব, আৰু বহুতে মন ভাঙি দিয়ে। আচলতে এই সময়কণ আমাৰ ধৈৰ্য ধৰাৰ সময়, যিকণ সময়ত আপোনালোকে হতাশ হৈ পৰে। আপোনাৰ ওচৰৰ পাজৰৰ বিভিন্নজনে চাকৰি পায় বা লগৰৰ বিভিন্নজনে চাকৰি পায়, আপুনি কেইটামান নম্বৰৰ বাবে আপুনি পাছ কৰিবলৈ সক্ষম নহ'ল। এনেকুৱা সময়ছোৱাত আচলতে আমাৰ সিদ্ধান্ত ল'বলগীয়া হয়। আমি মানে ভাগি পৰোঁ একেবাৰে যে আমি আৰু পঢ়া বাদ দি দিম, বেলেগ কামত ধৰিম। এনেকুৱা কিছুমান চিন্তা আমাৰ মনলৈ আহে আৰু বহুতে কি কৰে, এনে সময়তেই পঢ়া শুনা বাদ দি দিয়ে, বেলেগ ব্যৱসায়ত ধৰে। কিন্তু মই এটা কথা কওঁ, আপোনালোকে যিসকলে জীৱনত চাকৰি কৰিম বুলিয়ে ভাবিছে যে আৰু এতিয়ালৈকে যথেষ্ট আপোনালোকে প্ৰিপেৰেশ্যন কৰিলে, মাত্ৰ অকণমান ভাগ্যৰ বাবে আপোনালোকে চাকৰি পাবলৈ সক্ষম নহ'ল, সেইসকলক কৈছোঁ যে আপোনালোকে আশা এৰি নিদিব। আপোনালোক বেলেগ দিশলৈ ধাৱমান নহ'ব। আপোনালোকে যিটো দিশত আছিলে পঢ়া শুনাৰ লগতে আপোনালোক জড়িত হৈ থাকক, কাৰণ আপোনালোকে সেইটো ক্ষেত্ৰত জড়িত হৈ থাকিহে আপোনালোকে ছেটিছফেকশ্যন লাভ কৰিব। কিন্তু চাব, আপোনালোক এতিয়া মনটো বেয়া লাগি পেলাই আপোনালোক পঢ়াৰ পৰা আঁতৰি গুচি যাব, বেলেগ ব্যৱসায়লৈ গুচি যাব। কিন্তু আপোনালোক সেই বেলেগ ব্যৱসায় হওক বা যিটো লাইনত আপোনালোক যাব, তাত কিন্তু আপোনালোক সন্তুষ্টি আপোনালোকে নাপাব। কাৰণ আপুনি যথেষ্টখিনি আপুনি পঢ়া শুনা কৰিলে, পঢ়া শুনা কৰাৰ পাছত আপুনি আকৌ এতিয়া বেলেগ ব্যৱসায় বা অন্য কিবা এটা দিশলৈ গুচি গ'লে আপোনাৰ এনেকুৱা লাগি থাকিব যেন আপুনি এজন ফেইলাৰ বা আপুনি মানে জীৱনত সফল হ'ব নোৱাৰিলে, বাকী সকলোৱে সফল হ'ল, আপুনি সফল হ'ব নোৱাৰিলে। গতিকে আপোনাৰ মনটোত দুখী ভাৱ এটা সদায় ক্ৰিয়া কৰি থাকিব। গতিকে মই ভাবোঁ এই সময়কণ আপোনালোকে ধৈৰ্য ধৰি ৰওক। আপোনালোকে যিটো লাইনত আছিলে সেই লাইনৰ পৰা আপোনালোক আঁতৰি নাযাব। আৰু এটা কথা, বহুতেই কয় যে চাকৰি কৰাৰ সমানে সমানে সৰুকৈ কিবা ব্যৱসায় এটা ঘৰতে আৰম্ভ কৰোঁ। কিন্তু এটা কথা আপোনালোকে চাব, চাকৰি আৰু ব্যৱসায় এই দুয়োটাই কিন্তু সম্পূৰ্ণ বেলেগ বস্তু মোৰ দৃষ্টিভংগীৰে। যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবিছে, তেনেহ'লে কিন্তু আপোনালোকে ব্যৱসায় লাইনলৈ নাযাব। কাৰণ মানুহে কেতিয়াও দুখন হাতেৰে দুটা বস্তু একেলগে কেতিয়াও ধৰিব নোৱাৰে। গতিকে আপোনালোকে যদি চাকৰি কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে চাকৰি কৰাতে মনোনিৱেশ কৰক, ভালকৈ প্ৰিপেৰেশ্যন কৰক। আৰু যদি ব্যৱসায় কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে পঢ়া টেবুলৰ ওচৰলৈ যোৱাটো একেবাৰে বাদ দি পেলাই আপোনালোকে ব্যৱসায় লাইনত যাওক। কাৰণ দুইটা বস্তুৱেই সম্পূৰ্ণ বেলেগ। যদি আপুনি দুধুৰ মুধুৰ অৱস্থা এটা থাকে যে মই চাকৰি কৰিম নে মই ব্যৱসায় কৰিম, দুইটাই যদি কৰিবলৈ যায় তেনেহ'লে আপুনি এটাতো কিন্তু সফল হ'ব নোৱাৰিব। গতিকে আপোনালোকে যদি ভাবিছে যে মই চাকৰি কৰিম, তেতিয়াহ'লে আপোনালোকে অলপ সময় দিয়ক, ভাগি নপৰিব, আৰু এবাৰ আপোনালোকে চেষ্টা কৰক। মই ভাবোঁ আপোনালোক নিশ্চয় সফল হ'ব। মই সেইসকলৰ কথা কৈছোঁ যিসকলে একদম চিৰিয়াছলি প্ৰিপেৰেশ্যন কৰিছিলে, যিসকলে এনেই আৰু অলপ পঢ়িয়ে পৰীক্ষাটো দিছিলেগৈ, তেওঁলোকৰ কথা মই ক'ব বিচৰা নাই। যিসকলে ভালকৈ প্ৰিপেৰেশ্যন কৰিছিলে, অলপ মাৰ্কছৰ কাৰণে থাকি গ'ল, তেওঁলোকে নিজে অনুভৱ কৰিব মই যিসকলৰ কথা কৈছোঁ। গতিকে সেইসকলে বেলেগ লাইনলৈ যোৱাৰ আগতে নিজৰ যি পঢ়া শুনাৰ লাইনটো, সেই লাইনটোতে তেওঁলোকে ধৈৰ্যৰে ব্ৰতী হৈ থাকক, তেওঁলোক নিশ্চয় সফল হ'ব। আৰু ব্যৱসায় লাইনলৈ মই যাবলৈ নকওঁ, কাৰণ ব্যৱসায়টো চাকৰিৰ পৰা সম্পূৰ্ণ পৃথক। যদি আপুনি ব্যৱসায় কৰে তেনেহ'লে সিদ্ধান্ত লৈ পেলাই একদম ব্যৱসায়লৈ যাওক। আকৌ আপুনি পৰীক্ষা এটা দিম, তেতিয়া আপুনি যদি সেইটো ধান্দাত থাকে তেনেহ'লে আপুনি কৰা ব্যৱসায়টোও আপুনি ভালকৈ কৰিব নোৱাৰিব আৰু আপুনি চাকৰিটো পাবলৈ সক্ষম নহ'ব। গতিকে আপোনালোকে এটা স্থিৰ সিদ্ধান্ত লওক।
আৰু এটা কথা হ'ল যে এতিয়া আমাৰ যিসকল শিক্ষকতাৰ লগত জড়িত হৈ আছে মানে যিসকলে B.Ed কৰিলে তেওঁলোকৰ কথা কৈছোঁ তেওঁলোকে এতিয়া টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট আকৌ চৰকাৰে হ'ব বুলি কৈছে লগতে ADREও হ'ব বা অন্যান্য DSS বা অন্যান্য বিভাগতো বিভিন্ন পদ ওলাব যিহেতু এতিয়া ইলেকশ্যনৰ সময় গতিকে 10 অক্টোবৰত এপইণ্টমেণ্ট লেটাৰ দিয়াৰ পাছতেই চৰকাৰে প্ৰতিটো বিভাগতে এডভাৰটাইজমেণ্ট মুকলি কৰিবলৈ তেওঁলোকে চেষ্টা কৰিব কাৰণ নিৰ্বাচনী এনেকুৱা প্ৰচাৰৰ আগমুহূৰ্তত তেওঁলোকে এনেকুৱা কিছুমান এডভাৰটাইজমেণ্ট তেওঁলোকে মুকলি কৰিবলৈ বিচাৰে গতিকে আপোনালোক পজিটিভ হৈ থাকক যে এডভাৰটাইজমেণ্ট আহিব আৰু এডভাৰটাইজমেণ্ট এটা আহিলেই আমাৰ মনত এটা আশা আহে আৰু আমি পঢ়িব পাৰোঁ গতিকে আপোনালোকে সেইটোলৈ বাট চাওক আৰু যিসকলে B.Ed কৰিছে তেওঁলোকে টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট হওক নহওক কিন্তু CTETটো হ'বই গতিকে CTETৰ বাবে প্ৰিপেৰেশ্যন কৰক আপোনালোকে এটা কথা চাব যে CTETত যদি আপুনি 110 প্লাছ যদি মাৰ্কছ কৰিব পাৰে 110 প্লাছ তেনেহ'লে আপোনালোকে আপাৰ প্ৰাইমেৰী টিচাৰৰ কাৰণে আপোনালোক কিন্তু যোগ্য মানে প্ৰবল দাবীদাৰ হ'ব কাৰণ আপোনালোকে চাব CTETত নম্বৰ পাবলৈ ইমানো জটিল নহয় কাৰণ মই প্ৰথমবাৰ প্ৰিপেৰেশ্যন কৰিয়ে 99 মাৰ্কছ পাইছিলোঁ আৰু মোৰ ছাবজেক্ট কম্বিনেশ্যন আৰু কিছুমান মোৰ সিদ্ধান্ত ভুল আছিলে যাৰ বাবে মই আৰু অলপ নম্বৰ পালোহেঁতেন কিন্তু নম্বৰ পাবলৈ সক্ষম নহ'লোঁ আৰু গতিকে আপোনালোকে মই যিহেতু মই প্ৰিপেৰেশ্যন কৰি গম পাইছিলোঁ যে CTETত ইমান নম্বৰ লাভ কৰাটো ইমানো জটিল নহয় গতিকে আপোনালোকে অলপ যদি ভালকৈ প্লেন কৰি যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰে CTETতো আপোনালোকে ভাল এটা স্ক'ৰ কৰিবলৈ সক্ষম হ'ব আৰু যদি আপোনালোকে CTETত স্ক'ৰ এটা ভাল কৰি থয় তেনেহ'লে আপোনালোকে এটা ছাইডত আপোনালোক ছেফ ছাইড হৈ থাকিব পাৰিব গতিকে আপোনালোকে সেইটো এটা আপোনালোকে মনত প্লেন ৰাখক যে টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট হওক নহওক আপোনালোকে CTETৰ বাবে আপোনালোকে প্ৰিপেৰেশ্যন কৰক আৰু CTETৰ বাবে প্ৰিপেৰেশ্যন কৰিবৰ বাবে মেটেৰিয়েল যথেষ্ট আছে আপোনালোকে ইউটিউব খুলিলে আপোনালোকে বিভিন্ন ধৰণৰ চেনেল পাব আৰু ময়ো আপোনালোকক CTETৰ যেতিয়া নটিফিকেশ্যন আহিব তেতিয়া মই বিভিন্ন আপোনালোকক কেনেকৈ কি পঢ়িব লাগে কি কথা আপোনালোকক সেই বিষয়ে অলপ আইডিয়া দিব পাৰিম কাৰণ ময়ো যথেষ্ট খিনি প্ৰিপেৰেশ্যন কৰিছিলোঁ গতিকে মই আপোনালোকক আইডিয়া দিব পৰা মোৰ সেইখিনি যোগ্যতা আছে বুলি মই ভাবোঁ গতিকে আপোনালোকক এটা ভাল নম্বৰ পাবলৈ কেনেকৈ কি চেনেল ফ'ল' কৰিব লাগে বা কেনেকৈ আপোনালোকে কি ষ্ট্ৰেটেজি ফ'ল' কৰিলে আপোনালোকে এটা ভাল নম্বৰ লাভ কৰিব পাৰিব সেই বিষয়ে মই আপোনালোকক বিভিন্ন আইডিয়া দিব পাৰিম গতিকে যেতিয়াই CTETৰ নটিফিকেশ্যন আহিব মই আপোনালোকলৈ ভিডিঅ' প্ৰস্তুত কৰিম গতিকে মই আজি ভিডিঅ'টো মূলতঃ প্ৰস্তুত কৰিলোঁ সেইসকল কেণ্ডিডেটৰ বাবে যিসকলে এতিয়া এইটো সময়ত আচলতে ভাগি পৰিছে কি কৰিম কি নকৰিম গতিকে আপোনালোকে আৰু এটা কথা যিসকলৰ অৰ্থনৈতিক অলপ অসুবিধা আছে যিসকলৰ ফিনান্সিয়েল প্ৰব্লেম আছে তেওঁলোকেতো অকল প্ৰিপেৰেশ্যন কৰি থাকিলে নহ'ব তেওঁলোকে বিভিন্ন কামো কৰিব লাগিব গতিকে মই এটা কথা আপোনালোকক ছাজেষ্ট কৰোঁ যে আপোনালোকে যিসকলে চাকৰি কৰিম বুলি ভাবিছে তেওঁলোকে আপোনালোকৰ পঢ়া শুনাৰ লগত জড়িত এটা জীৱিকা আপোনালোকে বাছি লওক মানে আপোনালোকে হয় প্ৰাইভেট স্কুলত চাকৰি কৰক নহবা আপোনালোকে টিউশ্যন কৰক বা অন্যান্য কিবা জব কৰিব পাৰে যিটো আপোনাৰ পঢ়াৰ লগত অলপ হ'লেও জড়িত হৈ থাকে তেনেকুৱা এটা কামহে আপুনি কৰক যদি আপুনি একেবাৰে পঢ়াৰ লগত জড়িত নোহোৱা এটা ব্যৱসায় লাইনলৈ গুচি যায় তেতিয়া কিন্তু আপুনি আকৌ পঢ়াৰ মাজলৈ আপোনাক আনিব আপুনি সহজে নোৱাৰিব গতিকে যিসকলে চাকৰি কৰিম বুলিয়ে ভাবিছে জীৱনত চাকৰি কৰাই যাৰ লক্ষ্য গতিকে তেওঁলোকে চাকৰিৰ লগত জড়িত হৈ থকা কামহে মানে আপোনাৰ যিটো লক্ষ্য বা যিটো আপোনাৰ চাকৰি পঢ়া শুনাৰ লগত জড়িত হৈ থকা এটা কামহে আপোনালোকে বাছনি কৰক গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে মই মানে মোৰ নিজৰ যি অভিজ্ঞতা আগতে বিফল হোৱাৰ সেই বিফলতাৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰিয়ে মোৰ ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ মন গ'ল আচলতে এনেকুৱা বিফলতা মই বিভিন্নবাৰ জীৱনত পাই আহিছোঁ গতিকে মোৰ নিজৰ যি মই যেনেকৈ সিদ্ধান্ত লৈছিলোঁ আচলতে সেইখিনি কথাকে আপোনালোকৰ মাজলৈ আজি ক'লোঁ গতিকে যদি কিবা কথাখিনি ভাল পালে বা কেনেকুৱা ধৰণৰ আপোনালোকৰ মতামত কমেণ্ট কৰি নিশ্চয় জনাব যদি ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হ'ল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আগলৈও এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে ধন্যবাদ